হেল্ল' দোস্ত জ্যোতিষ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি যিহেতুকে হোলী, আজি হোলীৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আজি যিহেতুকে হোলী, এইবিলাক ইহঁতে আহিছে আৰু হোলী খপ্পা আনিবলৈ সানিবলৈ আমাৰ ঘৰলৈ। আৰু এইবিলাক আজি যিহেতুকে হোলীটো তাৰমানে আমি স্ক্ৰীণত যদি তাৰমানে হোলীটো লগোৱা যায় আৰু ফাকুৱাটো তাৰমানে আমাৰ স্কিনৰ কাৰণেও ভাল, আৰু লগতে এই হোলীটো বসন্ত বহুত ৰোগৰ কাৰণে ভাল। আৰু এই হোলীটো এইখিনিতে কথা, আৰু এইবিলাক সানিব আহিছে আৰু এইফালে তোমাৰ ডাউৰি আহিছে, আৰু এনেধৰণে বস্তুটো হৈ আছে আৰু এনেধৰণে আজি ফাকুৱাটো চলি আছে। দেখানো আজি হোলীৰ ওপৰৰ ভিডিঅ' এইখিনিতে আছিল। আপোনালোকে যদি চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু বহুতলৈকে আৰু শ্বেয়াৰ কৰি দিব বস্তুটো। আৰু ই হ'ল ভৱেশ, আমাৰ গাঁৱৰে একদম ৰিংটন বুলি মতা হয় ইয়াক। ৰিংটন দে খাই এটা দিয়েচোন আজি হোলী বুলি, হোলী উপলক্ষে আজি আমাৰ গাঁৱৰে হয়। আমাৰ গাঁৱৰ মানে মোৰ ভাগিনে হয় দে আৰু টাটা বাই বাই। ভাল লাগিছে যদি আৰু কাৰোবালৈকে আৰু শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবটো কৰি দিব।